हेलो फ्रेंड्स, वेलकाम बैक टू माय यूट्यूब चैनल JL स्टाडी सेंटर। আজিৰ ভিডিঅ'টোত আমি জানিম ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ৰাজধানীৰ নাম আৰু প্ৰত্যেকখন ৰাজ্যত কিমানজনকৈ লোকসভাৰ সাংসদ আৰু কিমানজনকৈ ৰাজ্যসভাৰ সাংসদ আছে। এই তথ্যখিনি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণকৈ চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সৰ্বপ্ৰথমত আমাৰ নৰ্থ ইষ্টৰ এখন ৰাজ্য অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ ৰাজধানী হ'ল ইটানগৰ। লোকসভাৰ আসন 2খন, ৰাজ্যসভাৰ আসন 1খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 60খন। ইয়াৰ পিছত আমাৰ ৰাজ্য অসম। অসমৰ ৰাজধানী দিছপুৰ। লোকসভাৰ আসন 14খন, ৰাজ্যসভাৰ আসন হ'ল 7খন আৰু বিধানসভাৰ বা MLA আসনৰ সংখ্যা হ'ল 126খন। তাৰপিছত অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী অমৰাৱতী। লোকসভাৰ আসন 25খন আৰু ৰাজ্যসভাৰ আসন 11খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 175খন। তাৰপিছত আহিল বিহাৰ। বিহাৰৰ ৰাজধানী হ'ল পাটনা। লোকসভাৰ আসন 40খন, ৰাজ্যসভাৰ আসন 16খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 243খন। ইয়াৰ পিছত হ'ল ছত্তীশগড়। কেপিটেল হ'ল বা ৰাজধানী হ'ল নয়া ৰায়পুৰ বা অটল নগৰ বুলিও কয়। লোকসভাৰ আসনৰ সংখ্যা 11খন, ৰাজ্যসভাৰ আসনৰ সংখ্যা 5খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 90খন। তাৰপিছত গোৱা। গোৱাৰ ৰাজধানী হ'ল পানাজী। লোকসভাৰ আসনৰ সংখ্যা 2, ৰাজ্যসভাৰ আসনৰ সংখ্যা 1 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 40। তাৰপিছত হ'ল গুজৰাট। গুজৰাটৰ ৰাজধানী হ'ল গান্ধীনগৰ। লোকসভাৰ আসনৰ সংখ্যা 26খন, ৰাজ্যসভাৰ আসনৰ সংখ্যা 11খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 182খন। ইয়াৰ পিছত আহিল হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশৰ ৰাজধানী হ'ল শিমলা। লোকসভাৰ আসনৰ সংখ্যা 4, ৰাজ্যসভাৰ আসনৰ সংখ্যা 3 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 68। ইয়াৰ পিছত হাৰিয়ানা। হাৰিয়ানাৰ ৰাজধানী হ'ল চণ্ডীগড়। লোকসভাৰ আসনৰ সংখ্যা 10, ৰাজ্যসভাৰ আসনৰ সংখ্যা 5 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 90। ইয়াতে এটা কথা মনত ৰাখিব, হাৰিয়ানা আৰু পাঞ্জাৱৰ ৰাজধানী এটাই হয়, সেইটো হ'ল চণ্ডীগড়। ইয়াৰ পিছত হ'ল ঝাৰখণ্ড। ঝাৰখণ্ডৰ ৰাজধানী ৰাঞ্চি। লোকসভাৰ আসনৰ সংখ্যা 14, ৰাজ্যসভাৰ আসনৰ সংখ্যা 6 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 81খন। ইয়াৰ পিছত হ'ল কৰ্ণাটকা। কৰ্ণাটকাৰ ৰাজধানী হ'ল বাংগালুৰু। লোকসভাৰ আসনৰ সংখ্যা 28, ৰাজ্যসভাৰ আসনৰ সংখ্যা 12 আৰু বিধানসভা আসনৰ সংখ্যা হ'ল 224। তাৰপিছত কেৰেলা। কেৰেলাৰ ৰাজধানী হ'ল ত্ৰিবান্ধনপুৰম। লোকসভাৰ আসনৰ সংখ্যা 20, ৰাজ্যসভাৰ আসনৰ সংখ্যা 9 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 140। ইয়াৰ পিছত হ'ল নৰ্থ ইষ্টৰ আন এখন ৰাজ্য মণিপুৰ। ৰাজধানী হ'ল ইম্ফল। লোকসভাৰ আসনৰ সংখ্যা 2, ৰাজ্যসভাৰ আসনৰ সংখ্যা 1 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 60। ইয়াৰ পিছত আহিল মিজোৰাম। মিজোৰামৰ ৰাজধানী হ'ল আইজল। লোকসভাৰ আসনৰ সংখ্যা 1, ৰাজ্যসভাৰ আসনৰ সংখ্যা 1 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 40। তাৰপিছত মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাই। লোকসভাৰ আসনৰ সংখ্যা হ'ল 48, ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 19 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 288। ইয়াৰ পিছত মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ ৰাজধানী হ'ল ভূপাল। লোকসভাৰ আসনৰ সংখ্যা হ'ল 29,
ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 11 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 230। ইয়াৰ পিছত মেঘালয়। মেঘালয়ৰ ৰাজধানী হ'ল শ্বিলং। লোকসভাৰ আসনৰ সংখ্যা 2, ৰাজ্যসভাৰ আসনৰ সংখ্যা 1 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 60। ইয়াৰ পিছত নাগালেণ্ড। নাগালেণ্ডৰ ৰাজধানী হ'ল কোহিমা। লোকসভাৰ আসনৰ সংখ্যা 1, ৰাজ্যসভাৰ আসনৰ সংখ্যা 1 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 60। ইয়াৰ পিছত উৰিষ্যা। উৰিষ্যাৰ ৰাজধানী হ'ল ভুৱনেশ্বৰ। লোকসভাৰ আসনৰ সংখ্যা 21, ৰাজ্যসভাৰ আসনৰ সংখ্যা 10 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 147। ইয়াৰ পিছত পাঞ্জাৱ। পাঞ্জাৱৰ ৰাজধানী হ'ল চণ্ডীগড়। লোকসভাৰ আসনৰ সংখ্যা 13, ৰাজ্যসভাৰ আসনৰ সংখ্যা 7 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 117। এটা কথা মনত ৰাখিব বন্ধুসকল, পাঞ্জাৱ আৰু হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড়, এই কথাটো মনত ৰাখিব। ইয়াৰ পিছত হ'ল ৰাজস্থান। ৰাজস্থানৰ ৰাজধানী হ'ল জয়পুৰ। লোকসভাৰ আসনৰ সংখ্যা হ'ল 25, ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 10 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 200। ইয়াৰ পিছত ছিক্কিম। ছিক্কিমৰ ৰাজধানী গেংটক। লোকসভাৰ আসনৰ সংখ্যা 1, ৰাজ্যসভাৰ আসনৰ সংখ্যা 1 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 32। ইয়াৰ পিছত ত্ৰিপুৰা। ত্ৰিপুৰাৰ ৰাজধানী হ'ল আগৰতলা। লোকসভাৰ আসনৰ সংখ্যা 2, ৰাজ্যসভাৰ আসনৰ সংখ্যা 1 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 60। বন্ধুসকল, ভাৰতবৰ্ষৰ সমূহ ৰাজ্যৰ ৰাজ্যিক ভাষা যদি জানিব বিচাৰে তেতিয়াহ'লে ডিছক্ৰিপশ্যন বক্সত এটা ভিডিঅ'ৰ লিংক দিয়া আছে, লিংকত ক্লিক কৰি ভিডিঅ'টো চাব পাৰে। ইয়াৰ পিছত হ'ল তেলেংগানা। তেলেংগানাৰ ৰাজধানী হ'ল হায়দৰাবাদ। লোকসভাৰ আসনৰ সংখ্যা 17, ৰাজ্যসভাৰ আসনৰ সংখ্যা 7 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 119। ইয়াৰ পিছত হ'ল তামিলনাডু। তামিলনাডুৰ কেপিটেল হ'ল চেন্নাই। লোকসভাৰ আসনৰ সংখ্যা 39, ৰাজ্যসভাৰ আসনৰ সংখ্যা 18 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 234। ইয়াৰ পিছত হ'ল উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ ৰাজধানী হ'ল লক্ষ্ণৌ। লোকসভাৰ আসনৰ সংখ্যা হ'ল 80, ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 31 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 404। ইয়াৰ পিছত হ'ল উত্তৰাখণ্ড। উত্তৰাখণ্ডৰ ৰাজধানী হ'ল দেহৰাদুন আৰু গেৰচৈন। লোকসভাৰ আসনৰ সংখ্যা 5, ৰাজ্যসভাৰ আসনৰ সংখ্যা 3 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 71। উত্তৰাখণ্ডৰ ৰাজধানী দুই ঠাইত হোৱাৰ কাৰণ হ'ল এটা গৰমৰ দিনত আৰু এটা ঠাণ্ডাৰ দিনত বহে। ইয়াৰ পিছত হ'ল ৱেষ্ট বেংগল। ৱেষ্ট বেংগলৰ ৰাজধানী হ'ল কলকাতা। লোকসভাৰ আসনৰ সংখ্যা 42, ৰাজ্যসভাৰ আসনৰ সংখ্যা 16 আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 294। বন্ধুসকল, এয়া আছিল আজিৰ ভিডিঅ'টো ইনফৰ্মেটিভ হ'লে লাইক কৰিব, লগতে কমেণ্টত জনাব আপুনি কোনটো ৰাজ্য ভ্ৰমণ কৰিছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।